নমস্কাৰ। 1 নম্বৰ শেহতীয়াকৈ কোনজন টেনিছ খেলুৱৈয়ে অৱসৰ ঘোষণা কৰিছে? গ. চেৰেনা উইলিয়ামছ। 2 নম্বৰ কোনখন দেশৰ অডেকাছ ইউনেস্ক বিপদৰ পৰা বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছে? খ. ইউক্ৰেইন। 3 নম্বৰ শেহতীয়াকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে অস্কাৰৰ মনোনয়ন পোৱা প্ৰথম এছিয়ান অভিনেত্ৰী কোন? খ. মিচেলি য়'। 4 নম্বৰ মনোজ কুমাৰ গোস্বামীয়ে 2022 বৰ্ষৰ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা গ্ৰন্থখনৰ নাম কি? খ. আজাৰ। 5 নম্বৰ 2021 চনৰ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান কোনে লাভ কৰিছিল? ক. অক্ষয় কুমাৰ। 6 নম্বৰ পূৰ্ণকুমাৰ শৰ্মাই কিমান চনত সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল? ক. 2022 চনত। 7 নম্বৰ অসম ভ্ৰাম্যমাণ নাট্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ ফলস্বৰূপে অসম চৰকাৰে কোনগৰাকী ব্যক্তিক 2023 চনৰ অসম গৌৰৱ সন্মান আগবঢ়াইছিল? গ. কৃষ্ণ ৰয়। 8 নম্বৰ ড বিনয় কুমাৰ শইকীয়াই কিমান চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা লাভ কৰিছিল? ঘ. 2023 চনত। 9 নম্বৰ অসম চৰকাৰে আগবঢ়োৱা ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান 2023 বৰ্ষৰ অসম গৌৰৱ লাভ কৰা আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসকগৰাকী কোন? ক. ড তপন শইকীয়া। 10 নম্বৰ আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াই 2023 বৰ্ষত কি বঁটা লাভ কৰিছিল? খ. অসম গৌৰৱ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ কৃষিভূমিৰ মূল্য সূচকাংক প্ৰস্তুত কৰে? গ. ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদ। 12 নম্বৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2022ৰ বিষয়বস্তু কি? ঘ. মানৱতাৰ বাবে যোগাসন। 13 2022 চনৰ প্ৰথম লতা দীননাথ মংগেশকাৰ বঁটা কোনে লাভ কৰিছে? ক. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 বৰ্তমান কেন্দ্ৰীয় ফিল্ম চাৰ্টিফিকেশ্যন বৰ্ডৰ অধ্যক্ষগৰাকী কোন? গ. প্ৰসূন যোশী। 15 13 সংখ্যক ICC বিশ্বকাপ ক্ৰিকেট 2023ৰ আয়োজক দেশখন কি? খ. ভাৰত। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 2022 বৰ্ষৰ বীৰ চক্ৰ সন্মান লাভ কৰা ব্যক্তিগৰাকী কোন? ক. নায়ক দেবেন্দ্ৰ প্ৰতাপ সিং। 17 2024 চনৰ অলিম্পিক খেল কোন ঠাইত অনুষ্ঠিত হ'ব? ঘ. পেৰিছ।
18 বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? ঘ 15তম। 19 ভাৰতৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি গৰাকী কোন? ক জগদীপ ধনখেৰ। 20 বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন? ক শ্বেখ হাছিনা ৱাজেদ।